নমস্কাৰ। এতিয়া মই আৰম্ভ কৰিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কি বা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কাক বোলে? প্ৰেজেন্ট শব্দৰ অৰ্থটো হ'ল বৰ্তমান, কন্টিনিউয়াছ মানে চলি থকা, হৈ থকা, নাইবা ঘটি থকা, আৰু টেন্স শব্দৰ অৰ্থ হৈছে সময়। আৰু তেনেহলে বৰ্তমান সময়ত কোনো এটা কাম ঘটি থকা বা হৈ থকা বা চলি থকা বুজালেই তাক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স বুলি কোৱা হয়। যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মেশনটো হ'ল সাবজেক্ট প্লাস এম ইজ আৰ প্লাস ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। আজি আমি আলোচনা কৰিম এই ভাৰ্বৰ লগত কেনেকৈ আইএনজি ব্যৱহাৰ কৰা হয়। যে আমি কেৱল আইএনজি ব্যৱহাৰ কৰিলে নহয়, কিছুমান নীতি নিয়ম আছে, এই নীতি নিয়মৰ ওপৰত ভিত্তি কৰি আমি আইএনজি ব্যৱহাৰ কৰিব পাৰো। কিন্তু ইয়াৰ আগতে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ যে এম ইজ আৰ এই তিনিটাৰ ব্যৱহাৰ সম্পৰ্কে আমি আলোচনা কৰিছো। এতিয়া আমি আলোচনা কৰিম যে ভাৰ্বৰ লগত কেনেকৈ আইএনজি যোগ কৰিব পাৰি। কেৱল এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সতে ব্যৱহাৰ হব এইটো নহয়, যে আমি বিশেষকৈ দেখা পাওঁ যে কন্টিনিউয়াছ এই প্ৰেজেন্ট শব্দটোক বাদ দি আমি এইখিনিৰ কথা বেছিকৈ মনোযোগ দিম। এইখিনি যে এইখিনিত কোৱা হৈছে যে কন্টিনিউয়াছ টেন্স, কন্টিনিউয়াছ টেন্স প্ৰত্যেকটো কন্টিনিউয়াছ টেন্স অৰ্থাৎ প্ৰত্যেকটো কন্টিনিউয়াছ মানে কি বুজাইছে যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স, পাস্ট কন্টিনিউয়াস টেন্স, পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স, ফিউচার কন্টিনিউয়াস টেন্স, ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স। এই প্রত্যেকটো টেন্সৰ ক্ষেত্ৰত আইএনজি ব্যৱহাৰ কৰাৰ নীতি নিয়ম একেই হ'ব। আইএনজি ব্যৱহাৰ কৰাৰ নীতি নিয়ম বিভিন্ন বা বেলেগ বেলেগ নহয়। যে প্ৰত্যেকটো কন্টিনিউয়াছ টেন্সতেই আইএনজি ব্যৱহাৰ কৰাৰ নিয়ম মই বাৰে বাৰে কলো একেটাই হ'ব, একে নীতি নিয়মেৰেই লিখা হয় বুলি আমি কওঁ। যে আমি আইএনজি ব্যৱহাৰ কৰাৰ নিয়ম, প্ৰথমটো নিয়ম হৈছে কি ওয়ান সিলাবল ওয়ার্ড, ওয়ান সিলাবল ওয়ার্ড, ওয়ান সিলাবল ওয়ার্ড। যে মন কৰিব যে ওয়ান সিলাবল ওয়ার্ড অৰ্থাৎ যিবিলাক শব্দৰ মাজত বা যিবিলাক ওয়াৰ্ডৰ মাজত এটা ভাৱেল থাকে, সেই ওয়ান ভাৱেল বিশিষ্ট ওয়াৰ্ডক ওয়ান সিলাবল ওয়ার্ড বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক শব্দ আমি এবাৰ ঠোঁট লগুৱাই উচ্চাৰণ কৰিব পাৰি তাক ওয়ান সিলাবল ওয়ার্ড বুলি কোৱা হয়। তেনেহ'লে সদায় মনত ৰাখিব, যেনেকুৱাকৈ পুট, পি ইউ টি, পুট, যে ইয়াৰ লগত যদি আমি আইএনজি ব্যৱহাৰ কৰো, এই ভাৰ্বৰ লগত যদি আমি আইএনজি ব্যৱহাৰ কৰো, তেতিয়াহ'লে ওয়ান সিলাবল যুক্ত শব্দৰ বা ওয়ান সিলাবল যুক্ত ওয়াৰ্ডৰ শেষৰ আখৰটো ডবল কৰি তাৰ পিছত আইএনজি ব্যৱহাৰ কৰা হয়। মই কি কলো যে কন্টিনিউয়াস টেন্স, এনি কন্টিনিউয়াস টেন্সত ওয়ান সিলাবল যুক্ত ওয়ার্ড হলে, ওয়ান সিলাবল যুক্ত ওয়ার্ড হলে তার শেষৰ আখৰটো ডবল কৰি তাৰ পিছত আইএনজি ব্যৱহাৰ কৰা হয়। ওয়ান সিলাবল যুক্ত ওয়ার্ড মানে কি বুঝা? ওয়ান সিলাবল যুক্ত ওয়ার্ড মানে হৈছে যিবিলাক ভাৰ্বত বা যিবিলাক শব্দত কেৱল এটা মাত্ৰ ভাৱেল থাকে, তেনেকুৱা শব্দক ওয়ান সিলাবল ওয়ার্ড বুলি কোৱা হয়। তেনেহ'লে ওয়ান সিলাবল ওয়াৰ্ডত কি কৰিবা? শেষৰ আখৰ যেনেকুৱাকৈ জে ইউ টি, জুট, তেনেহ'লে ইয়াৰ লগত যদি আমি আইএনজি ব্যৱহাৰ কৰো, তেনেহ'লে আইএনজি দিবলৈ হলে কি কৰিবা? যদি আইএনজি ব্যৱহাৰ কৰা হয় তেনেহ'লে কি হ'ব? জে ইউ ডবল টি আই এন জি। তেনেহ'লে সদায় মনত ৰাখিব, ওয়ান সিলাবল যুক্ত ওয়াৰ্ডত আমি শেষৰ আখৰটো কি কৰিম? ডাবল কৰিম। যেনেকুৱাকৈ লেট, এল ই ডি, লেট, তেনেহ'লে ইয়াত কেইটা ভাৱেল আছে? এটা ভাৱেল আছে। ইয়াৰ লগত যদি আমি আইএনজি ব্যৱহাৰ কৰো তেনেহ'লে কি হ'ব? এল ই ডবল ডি আই এন জি, লেডি। তেনেহ'লে এনেকুৱাকৈ আমাৰ কি হয়? আইএনজি ব্যৱহাৰ কৰা হয়। যে ওয়ান সিলাবল যুক্ত ইয়াৰ এটা প্ৰমাণ বা উদাহৰণ চোৱা। মই বাৰে বাৰে কৈছো
যে ওৱান চিলাবল ৱাৰ্ড হলে সেই ভাৰ্বটোৰ লগত কি কৰিবা, ভাৰ্বটোৰ লগত শেষৰ আখৰটো ডবল কৰিবা, তাৰ পিছত ING দিব লাগিব। যেনেকুৱাকৈ ইয়াৰ লগত এটা সংগতি ৰাখি এটা উদাহৰণ দিওঁ। ৰাম ইজ, ইজ কেতিয়া ব্যবহার করা হয়? থার্ড পারসন সিঙ্গুলার নাম্বার হলে ইজ ব্যবহার করা হয়। রাম ইজ পুর দেওয়া হয়, PUT, দা বুক, পুর দা বুক। তেনেহলে এটা মন কৰিব, ইয়াৰ লগত আমি যদি ING দিওঁ, অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো সাবজেক্ট প্লাস এম নাইবা ইজ নাইবা আর প্লাস ভাৰ্বৰ লগত ING প্লাস অবজেক্ট। ইয়াত কিন্তু ভাৰ্বৰ লগত এতিয়া আমি ING দিয়া নাই। ING টো আমি কেনেকৈ লগাম? এইটো ওৱান চিলাবল যুক্ত ওয়ার্ড আছে। ওৱান চিলাবল যুক্ত ওয়ার্ড হলে আমি শেষৰ আখৰটো কি কৰিম? ডবল কৰিম, তাৰ পিছত ING। এটা সদায় মনত ৰাখিবা যে ওৱান চিলাবল যুক্ত ওয়ার্ড হলে ভাৰ্বৰ শেষৰ আখৰটো কি কৰিবা? ডবল কৰি তাৰ পিছত ING ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আহা আমি বেলেগ এটা নিয়ম লৈ। এই নিয়মটো হৈছে কি, যিবিলাক ওয়াৰ্ডৰ শেষত ই থাকিব, যিবিলাক ভাৰ্বৰ শেষত ই আখৰ থাকিব, যিবিলাক ভাৰ্বৰ শেষত কি থাকিব? ই। যেনেকুৱাকৈ ভাৰ্ব এটা কি লেখ, LAKE লেখ। এই ভাৰ্বটো আছে, ভাৰ্বৰ শেষত কি আছে? ই আছে। ভাৰ্বৰ লাষ্ট লেটাৰ ই আছে। তেনেহলে এই ই আখৰৰ লগত যদি এই লেখ আখৰৰ লগত যদি আমি ING দিব খোজো, তেতিয়াহলে আমি কি কৰিম বা কেনেকৈ আমি লিখিম? এইটো লিখিবলৈ হলে কি কৰিব লাগিব? এই ই আখৰটো সলনি কৰি ডাইৰেক্ট ING দিব লাগিব। তেনেহলে LAKING লিখিম। যেনেকুৱাকৈ MAKE মেক, ইয়াৰ লগত যদি আমি ING ব্যৱহাৰ কৰিব খোজো, তেতিয়াহলে কি কৰিব লাগিব? ই আখৰ সলনি কৰি যে MAKING মেকিং। যে তেনেহলে আৰু চোৱা যে কেয়াৰ আছে, কেয়াৰৰ লগত যদি আমি ING ব্যৱহাৰ কৰিব খোজো, তেতিয়াহলে এই আখৰটো সলনি কৰিব লাগিব। যে তেনেহলে আমি কি বুজিলো? যিবিলাক ভাৰ্বৰ শেষত ই থাকিব, ই আখৰক সলনি কৰি তাৰ পিছত আমি ডাইৰেক্ট ING ব্যৱহাৰ কৰিলেই ING ব্যৱহাৰ কৰা হ'ব। যে কাৰ সলনি কৰিব লাগিব? ই আখৰক উঠাই দিব লাগিব, তাৰ পিছত ING ব্যৱহাৰ কৰিব লাগিব। আমি অইন এটা নিয়ম পাইছো যে যিবিলাক যে I E, যিবিলাক ভাৰ্বৰ শেষত কি থাকিব? IE থাকিব। যিবিলাক মই বাৰে বাৰে কওঁ, যিবিলাক ভাৰ্বৰ শেষত কি থাকিব? IE থাকিব। এই IE সলনি কি হ'ব? Y। তাৰ পিছত ING ব্যৱহাৰ কৰা হ'ব। যে ইয়াত কি কৰা হৈছে? যে এইটোৰ সলনি কি কৰা হ'ব? Y। তাৰ পিছত ING। যেনেকুৱাকৈ ডাই, DIE ডাই, ইয়াৰ লগত যদি আমি ING যোগ কৰিব খোজো, তেতিয়াহলে কেনেকৈ দিব? যে এই আখৰ দুটা I আৰু E, এই আখৰ দুটাৰ সলনি কি কৰিম? IE ৰ সলনি Y, IE আখৰৰ সলনি Y, তাৰ পিছত ING ব্যৱহাৰ কৰা হয়। তেনেহলে আকৌ চোৱা যে LIE লাই, ইয়াৰ লগত ING দিবলৈ হলে কি কৰিবা? ING দিবলৈ হলে এই আখৰ I আৰু E আখৰ দুটা সলনি কৰি কি দিম? Y। এলৰ ঠাইত L বহিব। এই আখৰ দুটাৰ সলনি ই, I আৰু E আখৰ দুটাৰ সলনি Y, আৰু তাৰ পিছত ING। যেনেকুৱাকৈ পাই, PIE পাই, ইয়াৰ লগত যদি আমি ING যোগ কৰিব খোজো, তেতিয়াহলে কি হ'ব? PYING। সদায় মনত ৰাখিব, যিবিলাক ভাৰ্বৰ শেষত I আৰু E থাকিব, এই I আৰু E থাকিলে এই যে I আৰু E আখৰ দুটা সলনি কৰি এই আখৰ দুটাৰ ঠাইত Y, আৰু তাৰ পিছত ING ব্যৱহাৰ কৰা হয়। যে এই কেইটাই হৈছে কি ING ব্যৱহাৰ কৰাৰ মৌলিক নীতি বা মূল নীতি বুলি আমি কব পাৰিম। মই আকৌ কৈ আছো, তোমালোকে পাহৰি নাযাব যে কন্টিনিউয়াস টেন্সত ING ব্যৱহাৰ কৰাৰ নীতি নিয়মৰ ক্ষেত্ৰত ওৱান চিলাবল যুক্ত ওয়ার্ড হলে
যে যি ৱাৰ্ডৰ মাজত যি ৱাৰ্ডত কেৱলমাত্ৰ এটা ভাৱেল থাকে তেনেকুৱা ৱাৰ্ডৰ লগত তেনেকুৱা ৱাৰ্ড হলে তাৰ শেষৰ আখৰটো ডবল কৰি তাৰ পিছত ING লিখা হয়। যদি ভি চিলাবল যুক্ত ৱাৰ্ড হয় তেতিয়াহলে ING কেৱল ING বহুৱাই দিলেই হ'ব। কিন্তু যদি ভি চিলাবল যুক্ত হয় কিন্তু ভাৰ্বৰ শেষত কি আছে ই আছে, তেনেহলে ই থাকিলে আমি ভাৰ্বৰ শেষত থকা ই আখৰটো সলনি কৰি ডাইৰেক্ট আমি ING বহুৱাই দিলেই হ'ব। আৰু তাৰ পিছত কোৱা হৈছে যে আই আৰু ই থাকিলে এই আখৰ দুটা থাকিলে এই আখৰ দুটাৰ সলনি কি কৰিবা ৱাই, তাৰ পিছত ING ব্যৱহাৰ কৰা হয়। এইকেইটাই হৈছে কি আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ING ব্যৱহাৰ কৰা নিয়ম। কেৱল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতেই নহয়, প্ৰত্যেকটো টেন্সৰে কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত এইকেইটা নিয়মেই প্ৰযোজ্য হ'ব। আৰু ইয়াৰ বাহিৰে আৰু নীতি নিয়ম নাই বুলিও আমি ক'ব পাৰোঁ। যদি মোৰ চেনেলটো তেনেহলে ভাল লাগে, মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগে, তেতিয়াহলে ভিডিঅ'টো মনোযোগ সহকাৰে আৰু ধৈৰ্য সহকাৰে চাব। আজি আমি দেখুৱাই দিলো ING কেনেকৈ ব্যৱহাৰ কৰিব লাগে। নমস্কাৰ।